গাইজ আজি আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত স্বাগতম জনাইছোঁ। তো গাইজ বৰ্তমান আজি গৈ আছোঁ মানে কি আজি মানে থাম্বনেইল দেখাবে আপোনালোকে হয়তো গোটেইখিনি গম পালাকে। তো আজি মানে অলপ মানে আমি সহায় কৰিব যাই আছোঁ। তো আমি সহায় কৰিব পৰা মানুহ বৰ্তমান হৈ উঠা নাই, কিন্তু যেখিনি পাৰোঁ তো আমাৰ 1 ষ্টাৰ টীম আছে, 1 ষ্টাৰ টীমৰ লগত যেখিনি পাৰোঁ আমি সেইখিনি সহায় কৰিব চেষ্টা কৰিম। তো বলক চাই থাকক আজি দিনটো ক'ত কি কৰোঁ। বৰ্তমান মানে ভাবি আছোঁ কি আমি বৰ্তমান বাজাৰৰ প্লেন কৰিছোঁ। তো আমি মোটামুটি 10-15 কেজিমান মানুহক কিবা অলপ সাহায্য দিয়াৰ কাৰণে মানে আমি চেষ্টা এটা মানে হাতত লৈছোঁ নতুনকৈ। তো আজি মানে আমি এটা কাম কৰিম। তো বাজাৰত যাম, বাজাৰত যাই কিনে আমি ক'ত কেনেকৈ কি বস্তু ল'ব পাৰোঁ বা কেনেকৈ কি ল'ম গোটেইখিনি আপোনালোকক ষ্টাৰ্টিঙৰ পৰা দেখাই আছোঁ। গাইজ কণ্টিনিউ কৰি থাকক ভিডিঅ'টো, গাইজ চাই থাকক। তো গাইজ বৰ্তমান আমি অলপ হিচাপ নিকাচত মানে বহি লৈছোঁ। বৰ্তমান আমি আছোঁ শেখৰৰ দোকানত, এই কিবা শিখৰৰ দোকানত, গাইজ কিবাহে কওঁ। তো শেখৰ দোকানত আছোঁ। তো বৰ্তমান মোবাইল ৰিপেয়াৰিং চলি আছে। তো বিশ্বই আমাৰ শেখৰ দাই পূৰা মোবাইল চোবাইল হেৰি কৰি আছে, ৰিপেয়াৰিং কৰি আছে। তো আমি এটা যিখিনি বাৰু আমাৰ বলেদি আৰু 1 ষ্টাৰ ফেমিলি এটা মানে সৰুকৈ এটা মানে সাহায্যৰ কাৰণে আমি আগবঢ়াব আমি চেষ্টা কৰিছোঁ। তো আমাৰ বলেদি যিখিনি পাৰোঁ আৰু তো গাইজ চাই থাকক। আৰু আগত ক'ত কি হ'ব কেনেকৈ কি কৰি আছোঁ গাইজ চাই থাকক। বৰ্তমান গোটেইখিনি বাজাৰ চাজাৰ কৰি আহি গ'লোঁ। আৰু বৰ্তমান আমাৰ খনিনে পূৰা ঢাকা পাল্লালৈ পূৰা জুখি আছে। মানে কাৰো মানে কোনো এটা টপত তাতে কম বেছি হ'ব নালাগে, বুজি পাইছা দেই কি কৈছোঁ তোক মই? ই প্ৰপাৰ বিজনেছমেন। বৰ্তমান ধুনীয়াকৈ পেকিং চেকিং চলি আছে। তো আৰু আমাৰ লগত আহি পাইছে মৃণাল দা, কি খবৰ? মোৰ বঢ়িয়া। আৰু বুক দাদা তুমি ইমান জলদি কিয় থাকা? আচ্ছা একো নাই। বৰ্তমান আমি মানে কি বস্তু লৈছোঁ, কি পেকেট কৰিছোঁ গোটেইখিনি দেখাই আছোঁ আপোনালোকক। প্ৰথমতে লৈছোঁ চাউল, দালি, ব্ৰেড, মানে এখন ঘৰত যিখিনি প্ৰায় লগা বস্তু আছে তো 2-3 দিন চলাৰ কাৰণে তো গোটেইখিনি আমি ধুনীয়াকৈ পেকিং কৰি লৈছোঁৱে। তো চাই থাকক, গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আৰু গোটেই পেকেটটোত মানে কেইখিনিমান কি বস্তু থাকিব গোটেইখিনি অভাৰঅল বস্তু আপোনালোকক দেখাই মই কৈ আছোঁ। গাইজ চাই থাকক নে কি কয় গাইজ? অকণমান আমি পেকিংখিনি গোটেই কৰি লৈছোঁ। আৰু এটা পেকিঙত আমি কি বস্তু দিম গোটেইখিনি আপোনালোকক দেখাই আছোঁ। গাইজ আহক, এটা পেকিঙত দিম, আলু দিম ধুনীয়াকৈ আলুটো ভৰি লওঁ। অলপ হেল্প কৰি দিয়া তুমি। আলু, চাউল, দালি, নিমখ, মিঠাতেল, চাবোনটো দি দিয়া, চাবোন ভাত, ব্ৰেড এটা দি দিয়া আৰু চেনিটো দি দিয়া ধুনীয়াকৈ। আৰু বিস্কুট দি দিবা, বিস্কুট এটা চাৰ্ফ এটা দি দিয়া। এই তোমাৰ আৰু আছে আৰু বাচন চাবোন দি দিয়া। আৰু তোমাৰ ধূপটো আছে, আমাৰ মহ মৰা ধূপটো আছে। ধূপ এটা দি দিছোঁ। এনেকৈ আমি 6-7 বিধ বস্তু লগাই মানে এটা টপলা এটা বনাই লৈছোঁ। তো এনেকৈ আমি 12টা টপলা বনাম। 12টা টপলা বনাই 12 কেজি মানুহক দিব চেষ্টা কৰিম। তো গাইজ চাই থাকক ক'ত কেনেকৈ দি আছোঁ। ধুনীয়াকৈ পেকিং চেকিং ৰেডি। মৃণাল দা কি ক'বা? মৃণাল দাই পূৰা আহি বস্তু দাঙি আছে। একো নাই, ধুনীয়াকৈ এই বস্তুবিলাক গাড়ীত উঠাই দি আছোঁ। গাড়ীত ধুনীয়াকৈ ডিক্কিত মাল চাল ভৰাই ল'লোঁ, চব ৰেডি। আমি এতিয়া যাওঁ কথা। তো বৰ্তমান আমি গৈ আছোঁ কটবাৰী। তো কটবাৰীৰনো বানপানী কেনেকুৱা অৱস্থা কৰিছে তো আপোনালোকক মানে দেখাব বেয়া লাগে, হ'লেও আপোনালোকক অলপমান দেখাব চেষ্টা কৰিছোঁ। তো আহকচোন কেনেকুৱা হৈছে চাওক বলক। আৰু আমাৰ ইউটিউব টিমৰ পৰা তো কিবা এটা বানপানীত ভুগি থকা মানুহক কিবা অলপ সাহায্য দিবলৈ আমি চেষ্টা কৰিছোঁ আমাৰ যিখিনি পাৰোঁ বলেৰে। মৃণাল দাই সৰু ছোৱালীকেইটা বিস্কুট দি আছে। এই ঘৰৰ অৱস্থাটো চাওক, এই ঘৰৰ একদম পানী বৰ্তমানৰ চোতালৰ পৰা পানী কমাই নাই। যোনটো মথাউৰি ভাঙিছিল, মথাউৰি ভাঙাৰ ফলত কেনেকুৱা হৈছিল আপোনালোকক দেখাই আছোঁ। 100 মিটাৰমান পূৰা ৰাস্তাটো পূৰা খোৱাই লৈ গৈছে মথাউৰি। আৰু এই চাইডে এটা মানুহৰ ঘৰ আছিল, তো ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। অৱস্থা কৰি পেলাইছে। এই ঘৰটো চাওক একদম অৱস্থা নোহোৱা হৈছে, একদম বেয়া লগা দৃশ্যটো। এইটো এনেকৈ এটা ৰাস্তা আছিল, এই ৰাস্তাটো মানে মথাউৰিটো খহাই কিনে এনেকুৱা অৱস্থা কৰিছে। এই চাইডে এটা ঘৰ এটা আছিল, ঘৰটোৰ অৱস্থা চাওক একদম বেয়া লগা হৈ আছে, কি ক'ম। পুৰা এই সাইডে পুৰা 40 ফুট দ হৈ গৈছে আৰু এই সাইডে পুৰা 15 ফুট দ হৈ গৈছে। ইয়াৰ এটা ঘৰ আছিল, তো ঘৰটো উটুৱাই লৈ গুচি গৈছে। তো চাওক এতিয়া টিংপাত চিংপাত কিছুমান কিবা কানি আছে,
যেতিয়া ঘৰ এটা আছিল তো ঘৰৰ ভিতৰৰ বস্তু চস্তু কি হৈ গৈছে তো বানপানীৰ পৰা উটুৱাই লৈ গৈছে ইয়াত এটা ঘৰ আছিল ইয়াত পৰা 15 ফুট দ হৈ গৈছে আৰু তো ঘৰৰ কাপোৰ চাপোৰবিলাক এনেকৈ পৰি আছে তো কি ক'ম একদম বেয়া লগা দৃশ্য এয়া চাওক গোদৰেজৰ অৱস্থা এয়া মানে এনেকুৱা পৰি আছে তো কি ক'ম আজি বানপানী যোৱা প্ৰায় মোটামুটি 15-20 দিনৰ বেছি হৈ গ'ল কিন্তু এইবিলাক মানুহৰ ঘৰৰ অৱস্থা চাওক তো কাপোৰ চাপোৰবিলাক এনেকৈ ভাহি আছে আৰু এইটো চাওক এইটো গোদৰেজটো এনেকৈ পৰি আছে মিনালদা কি ক'বা তুমি মানে একদম ঘৰৰ এইবিলাক মানে এতিয়া গোদৰেজ বিছনা চিছনা একদম নহৰি পেলাইছে এতিয়া জ্বৰ এতিয়া 2-3টা ঘৰ আছিল তো অৱস্থা একদম বেয়া হৈ গৈছে যি পাৰা গেছে আমাৰ ফালৰ পৰা কৰা গেছে বাকী তোমাৰ এতিয়া চৰকাৰৰ পৰা চাব লাগিব কেনেকৈ চৰকাৰ চাব লাগিব কাৰণ ঘৰ নহয় হৈ গৈছে তোমাৰ এতিয়া যে ঘৰ আছিল গমেই মানে তোমাৰ ভাঙি তোমাৰ গোদৰেজ চোদৰেজ পৰি আছে মানুহৰ কাপোৰ বেগ চেগ ভাহি আছে এইবিলাক ঘৰৰ এইবিলাক কাপোৰ চাপোৰ স্কুল বেগ গোদৰেজ এনেকুৱা পুৰা একদম